নমস্কাৰ, মই প্ৰাণতু তিনিচুকীয়াৰ পৰা। প্ৰথমতে মই গীতা কমিউনিটি জইন কৰিছিলোঁ 2023 চনৰ ছেপ্টেম্বৰ মাহত, আৰু তাৰপিছৰ পৰা কণ্টিনিউলি মোৰ চলি আছে গীতা জাৰ্ণি। তাৰপিছত গীতা জইন কৰা মোৰ মূল উদ্দেশ্য আছিলে দুখৰ পৰা নিবাৰণ হোৱা। জীৱনত মানে বহুত দুখ, যিটো ক'ব নোৱাৰি, এনেকৈ দুখ আছিলে এটা সময়ত। আৰু জইন হোৱাৰ পিছত মই এই দুখৰ পৰা কম হ'লেও মানে নিজকে আঁতৰাই আনিব পাৰিছোঁ। তাৰপিছত সমাজত আমি দেখিবলৈ পাওঁ যে প্ৰায় মানুহে দুখত ভুগিব লগা হয়। দুখৰ পৰা যদি আমি জীৱনত শান্তি আনিব বিচাৰোঁ, তাৰ একমাত্ৰ উপায় আছে গীতা কমিউনিটিত জইন হোৱা বা গীতাৰ জ্ঞান লোৱা। গীতাৰ জ্ঞান অবিহনে আমি নিজৰ জীৱনক উজ্বলাই তুলিব নোৱাৰি। গতিকে আমি যিকোনো পদ্য হ'লেও গীতাৰ জ্ঞান ল'বই লাগে। আৰু বৰ্তমান সময়ত যিটো আমাৰ জ্বলন্ত সমস্যা দেখিবলৈ পোৱা যায়, যেনে জলবায়ু পৰিৱৰ্তন, তাৰ কাৰণে আমাৰ গৰম বাঢ়ি আহিছে। তাৰো নিবাৰণৰ দুটা উপায় আছে, আৰু সেই দুইটা উপায় আধ্যাত্মিকেই হয়। যেনে জনসংখ্যা নিয়ন্ত্ৰণ কৰিব হ'লেও আমি আধ্যাত্মিকভাৱে তাৰ নিবাৰণ কৰিব লাগিব। আৰু যিটো আমাৰ ভোগ, আমি যিটো খোৱাৰ ফলত, আমি খোৱাৰ পিছত মানে যিটো আমাৰ জলবায়ুৰ কাৰণে দায়ী, সেই কাৰণটো আমি দেখিবলৈ বা কোনোবাই জানিবও নিবিচাৰে যে মাংসাহাৰী হোৱাৰ কাৰণে আমাৰ পৰিৱেশ বিনষ্ট হয়। তো যাৰ ফলত আমাৰ উষ্ণতাৰ পৰিৱৰ্তন দিনে দিনে বাঢ়ি গৈ আছে। আৰু জনসংখ্যা বৃদ্ধিৰ ফলতো উষ্ণতাটো বাঢ়ি যোৱাৰ এটা কাৰণ। কেলে মানুহ যিমানে বাঢ়িব, পৃথিৱীৰ ভাৰসাম্যতা সিমানেই বিনষ্ট হ'ব। আৰু দুইটাৰে সমস্যা যদি সমাধান কৰিব আছে, ভোগ আৰু জনসংখ্যা নিয়ন্ত্ৰণ, আৰু দুইটাৰ ৰিলেটেডো হৈ আছে। যদি আমি ভোগৰ লগতো চাওঁ, জনসংখ্যা বৃদ্ধি এইটো এটা ভোগতো আহে। সেইবোৰ নিয়ন্ত্ৰণ কৰিব হ'লে তাৰ সমাধান একমাত্ৰ শুদ্ধ জ্ঞান, আৰু এই শুদ্ধ জ্ঞানটো আমাৰ আহিব গীতাৰ পৰা। গতিকে মই সকলোকে ক'ব বিচাৰোঁ যে গীতা কমিউনিটিত জইন হওক, আৰু আমি সকলোৱে মিলি আমাৰ ভাৰতীয় সভ্যতাৰ গৌৰৱ আগবঢ়াব পাৰোঁ, তাৰে কামনাৰে। আচাৰ্যজীৰ এটা কোট যিটো মই ভাল পাওঁ, মানে সেইটো মই শুনা দিছোঁ। দুখ এক ক্ৰান্তি হে, जब असली दुख जीवन में आता है तो जीवन बदलता ही बदलता है। और वही कुट मेरा जीवन से भी रिलेटेड है, वही मेरा प्रिय कुट है।